বিৰোধী সমালোচনা কৰিলেও আপুনি নিজে উদ্যমে দেখিছোঁ মহিলাসকল আজি 60টা সমষ্টিত মই উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। মোৰ ভাগত 94 সমষ্টি আছে, গতিকে আৰু 34 সমষ্টিত মই 5 ফেব্ৰুৱাৰীৰ আগতে মোৰ দায়িত্বখিনি পালন কৰি বাকীখিনি BTCৰ প্ৰধান বা আমাৰ মন্ত্ৰীসকলে বিতৰণ আপোনালোকে সকলোৱে জানে যে লুৰিণজ্যোতি গগৈ এবাৰ দুলীয়াজনত উঠিলে, এবাৰ নাহৰকটীয়াত উঠিলে, এইবাৰ খোৱাঙত হাৰাৰ পিছত বা আকৌ কলৈকে যায় ধুবুৰীলৈকে গুচি যাব। গতিকে লুৰিণজ্যোতি গগৈ কোনো এটা জেগাত ফিক্স হৈ থাকিব নোৱাৰে আৰু আজিকালি তেওঁৰ কথা বাৰ্তাবিলাক খালি মিয়াৰ কাৰণেই কয়, অসমীয়াৰ কাৰণেতো কথাও নকয়। গতিকে লুৰিণজ্যোতি গগৈ আমাৰ প্ৰত্যাহ্বান নহয়। খোৱাঙত আমাৰ কেণ্ডিডেট আছে 4-5 গৰাকী, কিন্তু চবৰ লগতে আমাৰ ভাল আলোচনা কৰি 1 মিনিটতে হৈ যায়। আজিয়েতো 2 গৰাকী ষ্টেজত মই নমাই দিলোঁ, আজিয়েতো মই 2 গৰাকীক ষ্টেজতে নমাই দিলোঁ, আজিয়ে মই কমাই দিলোঁ, সেইটো চিন্তা নাই। বিজেপিৰ সকলো সদস্যৰ ওপৰত মোৰ মৰমৰ অধিকাৰ আছে, এইটো কোনো ইছ্যুৱে নহয়। আমাৰ অসমীয়া অসমৰ ৰাস্তা ঘাটটো অলপ বেলেগ ধৰণৰ। এইখন বৰষুণ প্ৰধান এখন ৰাজ্য, গতিকে ইয়াতে ৰাস্তা ঘাট টিকাই ৰখাটো সমস্যা আৰু সেইকাৰণে আমি দিল্লীক কওঁ যে আমাক মেইনটেনেন্সত পইচা বেছিকৈ দিব লাগে, কাৰণ ইয়াত ডিব্ৰুগড় শিৱসাগৰ জিলাত বছৰতটো 4 মাহ অকল বৰষুণে হৈ থাকে আৰু ক'ৰবাত কামৰ কোৱালিটি বেয়া হ'লে আমিতো ঠিক কৰিবই লাগিব। কিন্তু গুৱাহাটীতো আমি ৰাস্তা বনাওঁ, পিছৰ বছৰ আকৌ বেয়া হয়, আকৌ বনাই, এখন যুঁজি থাকিবই লাগে, কাৰণ আমাৰ ইয়াৰ জলবায়ুটো অলপমান পৃথক। দেখা গৈছে উজনি অসমত যে ঠিকাদাৰ আৰু অভিযন্তাসমূহৰ সামাৰি দেখা গৈছে। কেতিয়াবা ঠিকাদাৰসকলে পইচা নাপালে অলপ শ্ল' হৈ যায়, বিল পালে আকৌ ফাষ্ট হৈ যায়। নাকি লগাব নালাগে, এইবোৰ অসমীয়া ল'ৰা মিলিজুলি কাম কৰি থাকিব। নাকি তাকি এইবিলাক শব্দ প্ৰতিদিন শব্দ, এইবিলাকত মই নাই। এই শব্দৰ পৰা মই দূৰত থাকোঁ। চবকে মৰম কৰিলোঁ, বুজালোঁ, হৈ গ'ল। নাকি মানে কি, এইটোতো কোনো অসমীয়া ভাষাত এনেকুৱা শব্দই নাই। আপুনি মুখ্যমন্ত্ৰী ঘোষণা কৰিছিল কোনো অবৈধ কাম হ'ব নোৱাৰি, ভাল কৈছিল। কিন্তু খোৱা মানুহৰ বহিদিন অধিকাৰ আছে জানে, দিনে ৰাতি অবৈধ বালি নহয় কোনো নাই। মোৰতো নজৰত নাই, আপোনালোকে কৈছে, মই আজি ডিচিকটো বহুত বেয়া প্ৰতিবেদন দিয়ে। মই ডিচিক চাব কৈ দিম, ৰাস্তাটো বেয়া হোৱা মূল কাৰণ বালি নহয়। মই ডিচিক চাব কৈ দিম। কিছুমান লোকেল ল'ৰাইও কাম কৰি থাকে, হয়তো ক'লেও বেয়া পাব, তেনেকুৱাও সমস্যা। এতিয়া ওপৰৰ পৰা চাই আছিলোঁ, বহুত ধুনীয়া হৈ গ'ল। ইমান ৰাংচালিৰ মাজেদি মইতো খোৱাঙৰ জীৱন্তৰা ঘাটৰ হৈ ইলেকশ্যন খেলিব অহা ৰাস্তাই নাছিল। এতিয়াতো মই হেলিকপ্টাৰৰ পৰা পুটুক কৰি আহি পাৰিলোঁ। হোৱাখিনি ক'লে নোহোৱাখিনি কৰিব, মানুহে প্ৰেৰণা পাব। মই এইটোৱে বিচাৰোঁ যে হোৱাখিনি কৈ থাকিলে নোহোৱাখিনি মানুহে নিজে আগ্ৰহেদি কৰিব। এটা সম্ভাৱনা আছে যে ইয়াৰ এডভান্স লেণ্ডিং ফেচিলিটি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হয়তো বিমানেৰে আহিব পাৰে, নহ'লে ডিফেন্স মিনিষ্টাৰৰ হ'ব। ধন্যবাদ।